মৰমৰ ভাইটি ভণ্টিসকল, আজি আকৌ আমি ক্লাছ 1ৰ ইংলিছ কবিতাৰ আবৃত্তি শিকিম। তেনেহ'লে ব'লা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কবিতাটোৰ নাম ক্লাউডছ। White sheep on a blue hill. When the wind stops, you all stand still. When the winds blow, you walk away slow. White sheep, where do you go? এতিয়া শিকিম ইয়াৰ অৰ্থ। কবিতাটোৰ নাম ক্লাউডছ, মেঘবৰ। হোৱাইট শ্বিপ, বগা ভেড়া। অন এ ব্লু হিল, এখন নীলা পাহাৰৰ ওপৰত। When the wind stops, যেতিয়া বতাহ বলা বন্ধ হয়। You all stand still, তোমালোক সকলোৱে একেথিৰে থিয় দি থাকা। When the winds blow, যেতিয়া বতাহ বলে। You walk away slow, তুমি লাহেকৈ খোজকাঢ়ি আঁতৰি যোৱা। White sheep, বগা ভেড়া। Where do you go? তুমি কলৈ যোৱা? ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।